ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে হে জয় হৈ দে ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে হে জয় হৰি বল হৰি মাক লোৱা হ'ল আমি গলো চাবলে আমাক নিদিছে ল'বলে পেলাৱাই কি নামত থুতৰিলেকে মঙ কি কম চা মোৰ কাহিনী কচোন বাৰু এইটো কে ছাৰ ওচৰত নাই কাৰণে কৈছো এই কেকে চাৰ কাৰণে মই জীৱনত কি কৰা নাই বিচাৰ কি কৰিছনো তই চব কৈছো কেকে চাৰ মই কোলাতে ডাঙৰ হোৱা মানে মই কেকে চাৰ কোলাত ডাঙৰ হোৱা কি বনোৱা নাই কেকে চাৰ কাৰণে ভাতৰ পৰা তৰকাৰীলৈকে তৰকাৰী পৰা চব্জিলৈকে চব তই বনাইছ একেলগে বহি খাইছো আজি বহুত বস্তু বনাইছো কিন্তু কেকে চাই মোৰ লগত কি কৈছে কি কৰিলে মই টিপছ পেকেট খাই আছো নাম গোৱা বুদ্ধি কৰি মোক গোটেই টিপছ পেলাই দিলে বিছা দেহি চোলাটোহে থাকিলগে ভিতৰত নাই ভেও একো নাই পকেটত পইচা আছে নে নাই আছে খালি পকেটটো মোৰ নহয় কাৰ কেকে চা তই পকেটটো ভাৰলে দিছ নহয় নহয় 500 টকা এটা আছলি নে নকলি চাবলে কেকে চা আখি থৈছো পালি আজি আখে নাপালে মোক কবি মই দিম তোক তই এটা কাম কৰ তই দোকানলৈ যা গৈ পেলাই এনেকুৱা চিপছ পেকেট কিনি আনা চিপছ পেকেট কেকে চাক দি দে তেওঁ তোৰ লগত যিটো কৰিলে তও কৈ দে মানে টিপছটো কেকে চাক দিম তাৰপৰা মই পেলাই দিম মিলি যাব মুঠতে খুনচকা খুন চে লুংগা হিন্দীতে কয় খুনচকা খুন চে লুংগা কৰাটো এইটো খুন কা বাদলা খুন চে লুংগা লুংগা এইটো ঠুংগা ঠুংগা পেলাই দিবি আহি আছো